ৰাতিপুৱা গা ধুৱাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ আৰু আজি আছে ফল পালনাম। তো ফল মন্দিৰত যাবৰ কাৰণে ইয়াত ৰেডি হৈ ল'লোঁ। ইপিনে মেখেলা চাদৰ এযোৰ চিম্পল চাই পিন্ধি ল'ম, কাৰণ ৰাতিপুৱা বহুত কাম থাকে তাতে মন্দিৰত। শাক পাচলিখিনি কাটিব লাগিব, ধুই পখালি দিব লাগিব, বহুতেই কাম থাকিব, সেইকাৰণে হেভিকৈ পিন্ধা নাই, চিম্পলকৈ এযোৰ পিন্ধি লৈছোঁ যিকোনো। আৰু মন্দিৰত যোৱা কথা, গামোচাখন অবিহনেতো মন্দিৰ যাব নোৱাৰি, এইপিনে গামোচাখনো লৈ লৈছোঁ ছাইডত। আৰু এইটো মোৰ ফাইনেল লুক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ইপিনে দোকানৰ পৰা তেল আৰু ধূপ লৈ লৈছোঁ, মন্দিৰত সেৱা কৰিব লাগিব যিহেতু। ইপিনে মা আৰু মই ভণ্টি যাই আছোঁ। ইপিনে আহি পালোঁ মন্দিৰ, চাওকচোন কিমান ধুনীয়াকৈ গেটখন হৈছে, দেখি কিবা এটা ভাল লাগিছে। মা আৰু ভণ্টি প্ৰথমতে গ'ল, তাৰপিছত ইপিনে ভৰি হাতখিনি ধুই আহি মা আৰু মই ধূপ তেলখিনি দি প্ৰভুক সেৱা কৰি ল'লোঁ। আৰু ইপিনে আহিলোঁ অকণমান পাচলি কাটিবলৈ, কাৰণ সকলোৱে পাচলি কাটি আছিলে, ময়ো অকণমান কাটি দিলোঁ, অকণমান নহয় ভালেখিনি কাটিলোঁ। তাৰপিছত ইপিনে খালোঁ প্ৰসাদ, পাচলি কাটি থকাৰ মাজত প্ৰসাদ খাবলৈ দিলে, তো প্ৰসাদ ভাগ খাই ল'লোঁ। আৰু প্ৰসাদখিনি খোৱা হোৱাৰ লগে লগে আমাক খাবলৈ মাতিলে লুচি পুৰিখিনি খাবলৈ ল'লোঁ। পুৰি আৰু বুটৰ দালি বনাইছিলে। তো আজিৰ দিনৰ ভাগৰ ভিডিঅ'টো ইমানেই আছিলে পালনামত, আৰু ৰাতিৰ ভাগত কি কৰোঁ এইটো এটা নেক্সট ব্লগত আহিব। তো তেতিয়ালৈকে আহিছোঁ, লগ পাম এটি নতুন মিনি ব্লগৰ সৈতে।